স্বাগতম জানাইছো আপোনালোকৰ কাৰণে লৈ আহিছো বহুত ভাল খবৰ কিয়নো 4খন জিলাত অৰুণোদয় আঁচনি আৰু স্বয়ম আঁচনিৰ শীঘ্ৰেই কাৰ্যকৰী কৰা হ'ব আৰু অৰুণোদয় আঁচনিৰ 830 টকা লাভ কৰিব আৰু স্বয়ম আঁচনিৰ দুটা কিস্তিত 50,000 টকা লাভ কৰিব আৰু সেই 4খন জিলাৰ ভিতৰত আপুনিও পৰিব নেকি হবিহে ভিডিওটো একেবাৰে হেলৈ চাই থাকিব আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণেও ভাল খবৰ কেতিয়া অনুষ্ঠিত হ'ব HSLC পৰীক্ষা হবিহে সকলোখিনি তথ্য দি দিম ভিডিওটো স্কিপ নকৰিব একেবাৰে হেলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতই গুৰুত্বপূৰ্ণ কিয়নো কেতিয়া অনুষ্ঠিত হ'ব HSLC পৰীক্ষা 2-3 দিনৰ ভিতৰতে চৰকাৰৰ সৈতে সেৱাই কৰিব আলোচনা আৰু আছুৰ বৈঠকত আশা দিছে সেৱাই আৰু ছাত্ৰ ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰণালীবদ্ধভাৱে অতি সোনকালে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সেৱা কৰ্তৃপক্ষ আহ্বান জনাইছে আছুৰ কৰ্তৃপক্ষ আৰু লগতে কৈছে শুকুৰবাৰে সেৱাৰ কাৰ্যালয়ত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনাৰ মিলিত হয় আৰু সৌদ অসম ছাত্ৰ সন্থা আৰু সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন সচিব সুৰঞ্জনা সভাপতি আৰু সেৱাৰ অন্য বিষয়াৰ সৈতে আলোচনাৰ মিলিত হয় আছুৰ নেতৃবৰ্গই আৰু সেৱা কৰ্তৃপক্ষ 2-3 দিনৰ ভিতৰতে অসম চৰকাৰৰ লগত আলোচনা কৰিব HSLC পৰীক্ষা কেতিয়া আৰু কেনেদৰে অনুষ্ঠিত হ'ব সেই বিষয়ে আলোচনা কৰি ৰাজহুৱা কৰিব বুলি কয় আৰু প্ৰায় 1 ঘণ্টা জোৰা আলোচনা আছুৰ নেতৃবৰ্গই অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰণালীবদ্ধভাৱে অতি সোনকালে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সেৱা কৰ্তৃপক্ষই আহ্বান জনায় আৰু লগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও প্ৰতি লক্ষ্য পোহকতা কৰে আৰু কৈছে যে পৰীক্ষা কেন্দ্ৰসমূহত কোভিডৰ প্ৰটকল মানি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবদ 25,000কৈ খৰচ কৰা হ'ব বুলি জানিব দিয়ে সেৱা কৰ্তৃপক্ষই আৰু ছাত্ৰ ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই আছুৰ বৈঠক হৈছিল আৰু এই বৈঠকত এনেধৰণৰ কথা আলোচনা কৰিছে আৰু লগতে ইপিনে BTR বাহিৰ কাৰণে ভাল খবৰ কিয়নো BTRৰ 4খন জিলাত অৰুণোদয় আঁচনি লগতে স্বয়ম আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰাৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BTRৰ পূৰ্বৰ দুৰ্নীতিৰ তদন্ত হ'ব শীঘ্ৰেই শুকুৰবাৰে খানাপাৰাত থকা আছাম এডমিনিষ্ট্ৰেটিভ সাব কলেজত এনেধৰণৰ BTRৰ মুৰব্বী BTRৰ 4 জিলাত উপায়ুক্ত প্ৰধান সচিবলৈ সৈতে কাৰ্যালয়ত সভাত বহি হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে আৰু নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মৰ্মে BTRক দুৰ্নীতি মুক্ত কৰিবলৈ সাজু BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু শুকুৰবাৰে BTRৰ প্ৰশাসন আৰু BTRৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ডক্টৰ মুখ্যমন্ত্ৰীয়ে কেতবোৰ নিৰ্দেশনা দি দিছে আৰু শুকুৰবাৰে খানাপাৰাত থকা আছাম এডমিনিষ্ট্ৰেটিভ সাব কলেজত এনেধৰণৰ BTRৰ মুৰব্বী BTRৰ 4 জিলাত উপায়ুক্তক প্ৰধান সচিবৰ সৈতে পৰ্যালোচনা সভাত বহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে UG ব্ৰহ্ম আশোক সিংঘাল BTRৰ বিধায়ক তথা EM সকল এই বৈঠকত BTRৰ 4খন জিলাত অৰুণোদয় আঁচনি আৰু স্বয়ম আঁচনি তৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশনা দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ এজন সদস্যৰ মাহে 830 টকাকৈ লাভ কৰিব পোনপটীয়াকৈ আৰু পুনৰ স্বয়ম আঁচনিৰ জৰিয়তে BTRৰ 10,000 উদ্যোগী যুৱক যুৱতীয়ে দুটা কিস্তিত 50,000কৈ টকা লাভ কৰিব আৰু নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি মৰ্মে BTRৰ দুৰ্নীতি কৰাৰ বাবে প্ৰতিশ্ৰুতি BTRৰ মুৰব্বী প্ৰমোদ বড়োৱে কৈছে আৰু বিগত সময়ছোৱাত বড়ো ভূমিত সংগঠিত অবৈধ দুৰ্নীতিসকলৰ চিনাক্ত কৰি শাস্তি দিয়াৰ কথাও ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু এটা বৈঠক হৈছে তাত মিলিত হৈ কাম কৰি প্ৰমোদ বড়োৱে কৈছে এই কথা পৰ্যালোচনা কৰাৰ সংবাদ মাধ্যমতো প্ৰমোদ বড়োৱে জনাইছে ইতিমধ্যে ইপিনে পৰ্যালোচনাৰ সভাত অংশগ্ৰহণ কৰি লোকসভাৰ সংসদত দিলীপ শইকীয়াই BTRৰ পূৰ্বতে কৰা দুৰ্নীতি তদন্ত কম দিনতে সদৰি কৰিব বুলি কৈ দিছে আৰু দুৰ্নীতিকাৰীসকলে BJP আৰু UPPৰ দিনত কেতিয়াও ৰেহাই নাপাব বুলি কৈ দিছে
আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।